নমস্কাৰ বন্ধুসকল, মই ৰাজদীপ ব্ৰহ্মা। আপোনালোকে চাই আছে মোৰ চেনেল ৰাজদীপ ট্ৰেভেল এণ্ড ব্লগ। তো বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ, মানে মোবাইলৰ প্ৰব্লেম হৈ আছিলে। তো আজিৰ পৰা আকৌ ভিডিঅ' দিবলৈ ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ। তো আপোনালোকৰ খবৰ ভালনে? কমেণ্টত জনাব। বহুত দিন ভিডিঅ' দিয়া নাই। তো ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এই ৰাতিপুৱা পোৱালিকেইটা আহিলে। তহঁতি ক'ত যাৱ এতিয়া? বজাৰ কি বজাৰ আকৌ? ক'ত বহে দেওবাৰে বজাৰ? তো আমাৰ ইয়াত দেওবাৰে বজাৰ মুখুটিত দেওবাৰে বজাৰ বহে। তো তাত এতিয়া কি ওলাব এনেই ক'লে আকৌ? শাক চাক নোলায় নি? চব্জি আমাৰ ইয়াতো গাহৰিটো বন্ধ কৰি দিছে শিৱসাগৰত ন? তো এতিয়া তহঁতি কি আনিবলৈ গৈছ? জেকেট কোনে ল'বি? জেকেট এই তোৰ নামটো কৈ দে আকৌ। ইয়াক দেখিছে আগত ভিডিঅ'ত। আচল নামটো কৈ দে আকৌ, তোৰ ফেমাছ নামটো কৈ দে আকৌ। এইটো আমাৰ খাপলাং। ইয়াৰ নাম শ্ৰীমতী নৱদ্বীপ কৰ্ণবা। তোৰ নামটো কৈ দে। আমাৰ চাহজাহান। ইয়াৰ নাম চাহজাহান। তোৰ নামটো কৈ দে। তুমি এতিয়া বজাৰলৈ যায় বোলে, মোৰ চাইকেলখন লাগে। চাইকেলখন লাগে ন? তো লৈ যা মোৰ চাইকেলখন ন, ভালকৈ দি থৈ যাবি খালি। ঠিক আছে, লৈ যা। তই পোৱালিটা চাইকেল লৈ আহিছে এতিয়া। চাইকেলখন ভালকৈ চলাবি দেই। মোৰ বসন্তি এখন, মই চব লৈ গৈ থাকোঁ এখন দে। এইখন আৰু মোৰখন দোকানখন। আপোনালোকক দোকানখন ভালকৈ দেখুৱাম এতিয়া। বস্তু ভালকৈ উলিওৱা নাই মানে। তো ভিডিঅ'টো চাই যাওক লাষ্টলৈকে, আজি ভালে পাব ভিডিঅ'টো চাই। সোনকালে আহিবি দেই পোৱালি, তোৰ লগত কাম আছে। খুলিছো ৰ তহঁতি কি কৰিছিলি তহঁতি? এই বান্ধি দিলে যে কি কৰিছিলি? কিবা কৰিছিলি তই? হাতখন চাওঁ কেনেকৈ বান্ধিলে। বান্ধি দিলে তহঁতি কি কৰিছিলি? তোৰ বন্ধ হ'ল। সিহঁতি খেলি আছিলে ক'ৰবাত, কিবা কিবি কৰিলে। সেইটো এটা চখ। হ'ব ত'ত দুখ পাবি। ত'ত তোৰ বন্ধ হ'ল। সিহঁতি মানে খেলি আছিলে। সিহঁতৰ এইটো ককায়েকটো এইটো সি উৎপাত কৰি খেলি থকাৰ সময়ত উৎপাত কৰি থকাৰ কাৰণে সিহঁতক বান্ধি পিনে পানিছমেণ্ট এটা দিলে বোলে। তো এতিয়া আপোনালোকক মোৰ দোকানখন দেখুৱাম ধুনীয়াকৈ। দোকানত কি কি বস্তু আছে, দোকানত কেনেদৰে কি কি বিক্ৰী হয়, বা এদিনত কিমান কি বিক্ৰী হয়, এনেকৈ চব দেখুৱাম আপোনালোকক। তো চাই যাওক ভিডিঅ'টো। এতিয়া আমাৰ দোকানখন দেখুৱাম। এইটো ধুনভাই, মানে সমীৰ। ইয়াক মই ধুনভাই বুলি মাতোঁ। এইটো ভৱ, মানে ইয়াৰ নাম প্ৰভাত। ইয়াক মই ভৱ বুলি মাতোঁ। এইটো চনপকো, কিন্তু ইয়াৰ নামটো কি? উজ্জ্বল। কি লিখ? উজ্জ্বল কৈৰী মানে কি? কি কৈৰী আকৌ? ভালকৈ ক, গোটেই নামটো ক। ইয়াৰ নাম উজ্জ্বল কৈৰী। এতিয়া মোৰ ভাগৰ দোকানখন দেখুৱাম। তো দোকানখন চাই লওক আপোনালোকে। ক'ত যাবি তই? ক'ত যাবি? ক'ত আকৌ? কি নেজানো আকৌ? তো এইখন দোকানখন। এতিয়া ভিতৰলৈ সোমাই গৈছোঁ। কি কি আছে? দোকানখন মানে বেছিকৈ মানে বস্তু অনা নাই, নতুনকৈতো খুলিছোঁতো। তো বিক্ৰী বাটা ভালেই চলিছে বাৰু। তো এতিয়া ইয়াকে প্ৰথম মানে এতিয়া চিঘা এটা লাগে বোলে। তো ভিতৰলৈ সোমাই যাওঁ, ইয়াক চিঘা এটা দি লওঁ। তো ইফালে মই ভিতৰলৈ সোমাই আহিলোঁ। এইটো ইয়াৰ শিখৰ। পইচাটো দে আকৌ, পইচাটো নিদিলে নহ'ব। পইচা 50 টকীয়া, 40 টকা ঘূৰাই দিব লাগে। শিখৰ মেইন হয়নে? 20, 40 এইটো লওঁতো পইচা। তো ইয়াক শিখৰটো দিলোঁ। এতিয়া আগফালে এখন চাং আছে। কিহৰ চাং দেখুৱাওঁচোন। এইটো পোৱালীয়ে পানী ছটিয়াই আছে। এখন চাংখন, ইয়াত ব্ৰইলাৰ কটা হয়। এতিয়া ব্ৰইলাৰ আনিবলৈ যাম মই। টিপাল পাৰি ধুনীয়াকৈ ৰেডি কৰি লৈছোঁ। এতিয়া ব্ৰইলাৰটো আনি লওঁগৈ, তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ ধুনীয়াকৈ। তো এইখন বসন্তিলৈ আমি ব্ৰইলাৰ অনা জেগাৰ পৰা ওলাই আহিলোঁ। এইটো ব্ৰইলাৰ এইটো ব্ৰইলাৰ লৈ আহিলোঁ। এইটো সোমাই আছে ভিতৰত। এতিয়া ঘৰত গৈ ইয়াক অপাৰেশ্যন কৰিম ন? ঠিক আছে, ব'লক গৈ থাকোঁ। তো গাইজ ব্ৰইলাৰ আনি পালোহি। এইফালে ব্ৰইলাৰ কাটি হৈ গ'ল। এইফালে কাষ্টমাৰ আহিছে দোকানত, মায়ে বস্তু দি আছে। এইফালে বহি আছে মানুহ, জুই চুই ফুৱাব এতিয়া।
তো আজি বেছি দীঘলীয়া নকৰোঁ, ভিডিঅ'টো বেছি দীঘল নহ'ল। তো ভিডিঅ'টো চাই কেনেকুৱা ভাল পালে কমেণ্টত জনাব। তো আজিলৈ বাই।